হেল্ল' বন্ধু, আজি আহিলোঁ গোগামুখ টাউনত। এয়া দেখিছে গোগামুখ টাউনত গাড়ী অফাৰ দিছে। গাড়ী ডিলাৰৰ পৰা এখন আহিছে, মেগনেট ডিলাৰ। ইয়াত আপোনাৰ এডভাৰটাইজ দি আছে। এই গাড়ীখন আপোনাৰ বহুত ধুনীয়া গাড়ী। এই গাড়ীখন দেখিছে আপোনাৰ, এই গাড়ীখনৰ দাম হ'ল আপোনাৰ 6,00,000 আপোনাৰ 15,000 টকা কেছ পে'মেণ্ট দিলে। আপোনাৰ ডাউন পে'মেণ্টত লাখতো হৈ যাব, 1,00,000 টকাটো আপোনাৰ ডাউন পে'মেণ্ট হৈ যাব। ইয়াত আপোনাৰ কোম্পানীৰ মানুহ বহি আছে। আৰু বাই চান্স আপোনালোকে কোনোবা গাড়ী ল'লে আহি যাব, ডিলাৰৰ লগত কণ্টেক্ট কৰিব। এইখন দেখিছে মেগনেট গাড়ী, ভিতৰতো আপোনাক খুলি দেখাই দিছোঁ। এয়া দেখিছে আপোনাৰ একদম ধুনীয়া AC, ইয়াৰ একদম ধুনীয়া কণ্ডিশ্যন। দেখিছে চিট টিট পূৰা নতুন হৈ আছে। আৰু গোন্ধটো কিন্তু এই গাড়ী গোন্ধ বহুত মজা দি আছে, নতুন গাড়ী। এয়া দেখিছে আপোনাৰ গিয়াৰ চিয়াৰ গোটেই আপোনাৰ একদম ফাণ্ডিশ্যন মজা আছে। এয়া দেখিছে মেইন। আৰু আপোনালোকে কণ্টেক্ট কৰিব পূজা আগৰ ভিতৰতে যদি গাড়ী লয়, কণ্টেক্ট কৰিব আপোনাৰ তলত দিয়া কণ্টেক্ট নাম্বাৰত।